নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ আহিল আমৰ বতৰ। আমৰ বতৰত এই ব্যঞ্জন খাবলৈ মই কিন্তু নাপাহৰোঁ। আমৰ টেঙা মিঠা ব্যঞ্জন। বাৰীৰে কেঁচা আম দুটামান বুটলি আনি আলু, পাঁচফোৰণ, জিৰা, শুকান জলকীয়াৰ গুড়ি, জলকীয়া এনেকুৱা ধৰণৰ উপকৰণ মিলাই মই এই ব্যঞ্জন বনাই খাওঁ। গৰমৰ দিনত এই ব্যঞ্জন শৰীৰৰ বাবে অত্যন্ত উপকাৰী। আপোনালোকে বনাই খাবচোন। ভিডিঅ'টো চাই কেনে পালে জনাব। নতুন ভিডিঅ' আকৌ লৈ আহিম, তেতিয়ালৈকে কুশলে থাকক, মংগলে থাকক। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ আহিল আমৰ বতৰ। আমৰ বতৰত এই ব্যঞ্জন খাবলৈ মই কিন্তু নাপাহৰোঁ। আমৰ টেঙা মিঠা ব্যঞ্জন। বাৰীৰে কেঁচা আম দুটামান বুটলি আনি আলু, পাঁচফোৰণ, জিৰা, শুকান জলকীয়াৰ গুড়ি, জলকীয়া এনেকুৱা ধৰণৰ উপকৰণ মিলাই মই এই ব্যঞ্জন বনাই খাওঁ। গৰমৰ দিনত এই ব্যঞ্জন শৰীৰৰ বাবে অত্যন্ত উপকাৰী। আপোনালোকে বনাই খাবচোন। ভিডিঅ'টো চাই কেনে পালে জনাব। নতুন ভিডিঅ' আকৌ লৈ আহিম, তেতিয়ালৈকে কুশলে থাকক, মংগলে থাকক। ধন্যবাদ।